Hello guys, আপোনালোকে মই দীপক নৰাই মোৰ নৰা ইউটিউব চেনেল স্বাগতম জনাইছোঁ মোৰ এই কলংগুৰ সাগৰৰ কিনাৰৰ পৰা আৰু এইফালে চাওক সাগৰৰ কিনাৰ আৰু এতিয়া আমি গা ধুব যাম গাইজ গা ধুব কাপোৰ চাপোৰ চব খুলি ল'লোঁ আমি এতিয়া এই কেমেৰা হি কৰিব আৰু ইয়াৰ কেমেৰা বহুত মজা লাগিছে গাইজ আমি তিনিজনে গা ধুব যাওঁ সেয়া ভিডিঅ' বনালে আজি দেওবাৰ কাৰণে পুৰা গোৱাত মানে বজাৰ বহিছে বজাৰ গোটেই পালে ইয়াতে এতিয়া এটা দোকান পাইছোঁ ইয়াতে সোমাই লৈছিলোঁ ইয়াতে কি ষ্টাইলত এইটো লাগে এইফালে ঘূৰি আছে আৰু এইফালে কম্পিউটাৰ দেখাব যিটো ষ্টাইল লাগে সেইটো ক'লে মানে বনাই তো গাইজ এতিয়া বহুত কিবা কিবি কৰিলোঁ তাৰপিছত লাষ্ট এইটো পচন্দ কৰিলে এইটো চাওক এইটো এতিয়া ইয়াত আঁকিব এতিয়া চাম এতিয়া কেনেকৈ আঁকে তো ভিডিঅ'টো চাই থাকক 25 मिनट तो लगेगा আধাদি হৈছে বহি বহি বহুত আমনি লাগিছে আৰু এইফালে সিও বহি আছে আৰু এইফালে চাই আছোঁ এইফালে আধাদি হৈ আছে এয়া শিৱভক্ত মানুহ আৰু শিৱভক্ত মানুহ সেইকাৰণে তেল আৰু মাতিছে টেটু মৰা হৈ গ'ল এফালে দেখুৱাই দে এইফালে টেটু এয়া এতিয়া অলপমান তো গাইজ আজি আকৌ পুনৰ আহিলোঁ এয়া সাগৰৰ কিনাৰত পূৰা আজি সিদিনাৰ ভিডিঅ'টোতকৈ আজি ভিডিঅ'টো অলপ বেলেগ টাইপৰ হ'ব কাৰণ পূৰা মানে সাগৰৰ কিনাৰত এইফালে মাই গড হিৰো আহিছে এইফালে আৰু আজি মানে পূৰা বহুত ভাল লাগিব কাৰণ আজি মানে সিদিনাৰ মানুহ নাছিলে আজি পূৰা মানুহ আছে তো এইফালে দেখিব পাইছে কলংগুৰ উমিটো অলপ পাতলি সেইটো কলংগুৰ ন কলংগুৰ আছিলে আপুনি দেখিব পাইছে Oh my god এতিয়া পেণ্টটো খুলি ল'ব এফালে আমি ড্ৰেছ পিন্ধি ল'লোঁ ইয়াত যাবৰ কাৰণে তো আজি ফাৰ্ষ্ট টাইম মানে যাম তো
पूरा बहुत एक्साइटेड गाइस यार अब ये जाम गाइस और एफाले पानी पूरा पानी 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 गाइस तो यार लोग घूरी लो घूरी किने आई किने लोग जा दो घूरो बहुत मजा लगे बहुत मजा माने कम नाए मोर लगरे माने बाइकत उठिब आम नाव उठि ललो मैं और तो बाइकत उठिब उठिले ना जानो भाई सब কি মজা লাগিছে ঘোঁৰাবিলাকো কম নহয় গাইজ ঘোঁৰাবিলাক পাতি এৰিছে পকৰটো লাগি ধৰিছে এইফালে বুঢ়াবিলাক মানে বুঢ়াবিলাকো কি ক'ম আৰু বুঢ়াবিলাকৰ এতিয়া ডেকা লাগিছে নিচিনা লাগিছে এইফালে বহুত হেৰি ঢৌ আহিছে কাৰণে এইখন উলিয়াব পৰা নাই নাওখন তো কি ক'ম আৰু গাইজ এইফালে চাওক না এনেকুৱা হ'লে কেনেকৈ ওলাব পাৰিব এনেকুৱা হ'লে কেনেকৈ ওলাব পাৰিব ঠিকে লৈছে দেই পইচা কিনি লৈ যায় আমাক ঘূৰাইছে বহুত মানে কৰিছে বহুত কষ্ট আছে গাইজ এতিয়া ওলাই আহিলোঁ বামৰ পৰা দলৈকে কিমান দূৰ যাব পাৰোঁ যাম আৰু এইফালে চাওক গাইজ বাইক কি মজা মানে গাইজ ইমান মজা লাগিছে গাইজ কম আৰু বহুত মজা লাগিছে গাইজ বহুত আৰু এইফালে যাওক লাহে লাহে এচিডে গৈ আছে লাহে লাহে মোৰ লগাই লৈছে এইফালে ৰজানী জাম্পিং কৰি আছে সেইফালে এইকেইখন এনেকুৱাকৈ বহুত নদী পাৰ কৰিছোঁ কিন্তু এইফালে পাৰ কৰিছোঁ কিন্তু এনেদৰে সাগৰত এইখন চবতকৈ আগত ৰৈ ল'লোঁ এইফালে এতিয়া আপোনালোকক দেখুৱাবৰ কাৰণে ত' প্লিজ আপোনালোকে ভিডিঅ'টো লাইক এটা কৰি দিব পাৰে আৰু আমি বহুত দূৰ আহি পালোঁ বহুত দূৰ এইফালে চব বহুত দূৰ আহি পালোঁ কমচে কম আমি 1 কিলোমিটাৰ মানে আহিলোঁ চাগে পুৰা স্পীডত গৈ আছোঁ মোৰো এইফালে এনেকুৱাকৈ উৰিব মন গৈছিলে কিন্তু ভয় লাগে চাগে মই একো নক'ম তো চাই থাকিব ক'ব নাজানো অফ কৰি দিলে এতিয়া ইয়াতে অফ কৰি ইয়াতে আমাক অলপমান ৰখিব দিব আৰু চাগে মোৰ লগত পিছফালে এইফালে দেখিছে কিমান মানুহ আহিছে নাও উলত পালতে আছে এবাৰে পালে হৈ আছে গাইজ আগৰ দেখুৱাই থাকোঁ আমাৰো তো গাইজ গাৰ্লফ্ৰেণ্ডৰ লগত আহিলে বহুত মজা আছিলে একেলগে বহি কিনি ঘূৰিব পাৰিলেহেঁতেন আগৰখন চাব পাৰিলেহেঁতেন কি ক'ম আৰু ওচৰত নাই যে গাৰ্লফ্ৰেণ্ড এইফালে পেৰাচুট উৰি গৈছে এইফালে এইটো উৰাই আছে এইফালে সি পূৰা ওপৰত উৰি গ'ল
মোৰো মনো আছিলে বে ইমান ওপৰত উঠিব নাও ওলত পাৰ হৈ আছে ইফালে মোৰ মাথা ঘূৰাই গৈছে পুৰা সেইটো সুধিলোঁ ভাই কাম নাই এইটো তো এতিয়া আকৌ আমাৰ জাহাজ ষ্টাৰ্ট কৰিলেগৈ আৰু এতিয়া বামত যামগৈ সেইফালে এতিয়া আমি ঘূৰি গৈ আছোঁ যে বামলৈ সেইফালে পুৰা ব্লাৰ হৈ গৈছে গাইজ ব্লাৰ হৈ গৈছে অঁ এতিয়া মজা কেমেৰা কোৱালিটিটো অলপ বেয়া আছে ভাল ঢুকি অনেক রাউন্ড ঘুমাও রে আমার পিছফালে দেখছিলে আমার কেটে কেটে আহি আছে এফালে আর এফালে চাওক হাত ঢুকিয়ে পোৱাগে নাই তো তেতিয়া আমি পাৰত আহি পালোগৈ এয়া তো বহুত ভাল লাগিলে আমি এতিয়া নাৱত উঠিলোঁ আৰু সি উঠিলে বাইকত আৰু কেনেকুৱা লাগিলে কেনেকুৱা লাগিলে আৰু এই তাৰ এইফালে টেটুটো চাওক এইফালে সেইটো ৱাও বহুত ভাল লাগিলে এতিয়া আমি কাপোৰ চাপোৰ খুলি এতিয়া এই কৰিম গা ধুম সেইফালে ৰাতিপুৱা ভাত খাই নাছিলোঁ মজা লৈছিলোঁ ৰাতি খাই দিলোঁ আৰু এতিয়া আমি আগৰ পৰা গা ধুই আহিলোঁ আমি চবেই তাৰপিছত এতিয়া ৰুমলৈ গৈ আছোঁ আৰু ৰুমলৈ যোৱা মানে ৰাস্তাতে যি বহুত কিবা কিবি কৰিম আপোনালোকক দেখাই যাম তো আপোনালোকে এইটো ভিডিঅ'টো পূৰা লাষ্টলৈকে চাই থাকক গাইজ আপোনালোকক এতিয়া অলপ বজাৰত অলপমান দেখাব চেষ্টা কৰিম পুৰা ভিডিঅ'টো ভালকৈ বজাৰটো দেখাব নোৱাৰিলোঁ তো কেনেকুৱা হ'লে চাই দিব আৰু জাঙিয়া ল'ম বুলি ঘূৰি আছোঁ গাইজ সময় নহয়তো জয়ন্ত তো গাইজ এয়া মাছা বজাৰত সেয়া গাইজ জাঙিয়া লৈ ল'লোঁ সেয়া গাইজ ডিছকাউণ্ট ল'লোঁ 130 টকা ডিছকাউণ্ট সেয়া গাইজ মাছা বজাৰত অলপমান সৰু সুৰাকৈ বজাৰ এটা কৰিলোঁ আৰু এতিয়া গৈ আছোঁ এতিয়া ৰুম আৰু ক'লে গৈ আছোঁ আৰু ভিডিঅ'টো আজিলৈ ইমানেই এই মাছা বজাৰতে খতম কৰি দিছোঁ ভিডিঅ'টো যদি ভাল পালে প্লিজ লাইক কৰিব চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই প্লিজ কৰি ল'ব আৰু আজিলৈ বাই বাই তাতে লগ পাম মই এটা ভিডিঅ'